হ্যালো বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে আছে। মই পৰাগজ্যোতি কৈছোঁ, আপোনালোকক স্বাগতম জনাইছোঁ মই এটা নতুন চুপাৰ ডুপাৰ ভিডিঅ'লৈ। যোৱাবাৰ হাতৰ শুদ্ধটো দি বিজয় হিচাপে লাভ কৰিছে মিষ্টাৰ গৌতম দত্ত। স্বাগতম জনাইছোঁ গৌতম। আৰু আপুনিও যদি আমাৰ ভিডিঅ'ত আহিব বিচাৰে তেনেহ'লে ভিডিঅ'টো শেষত এটা সাঁথৰ থাকিব, সাঁথৰটো শুদ্ধটো দি লাভ কৰক আমাৰ ভিডিঅ' ষ্টাৰ্ট। তেনেহ'লে বোলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। মানে মই ক'ব গৈ আছোঁ মোৰ নিজৰ জন্মস্থান মাছখোৱাৰ বিষয়ে। আমাৰ এই মাছখোৱা অঞ্চলটো ধেমাজি জিলাৰ অন্তৰ্গত এটা ইতিহাস কৰকা এটা ডাঙৰ অঞ্চল। আমাৰ এই মাছখোৱা অঞ্চলটোৰ উত্তৰ পশ্চিমত আছে কাইটং কহানৈ, পূবত আছে ডুমকটা জান, চিচি, ব্ৰহ্মপুত্ৰ, আৰু দক্ষিণত আছে লোটাচুৰ জান, চাৰিকৈয়া, ঢকুৱা। আমাৰ মাছখোৱা মৌজাটোৰ এটা অতি পুৰণি মৌজা। এইটো ব্ৰিটিছৰ দিনতে স্থাপন হোৱা এটা মৌজা। 1933 এই মৌজাটোৰ স্থাপন হৈছিলে। আৰু প্ৰথম তেতিয়া মৌজাদাৰ আছিল বাপাৰাম দত্ত। তেখেত খুব ধনী মানুহ আছিল। প্ৰথম অৱস্থাত তেওঁ এটা মণ্ডল আছিল আৰু পিছলৈ তেওঁ মৌজাদাৰ হয়। আৰু আমাৰ এই মাছখোৱাৰ কাষতে আহোম স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বিতীয় ৰাজধানী হাবুং অৱস্থিত। মাত্ৰ আমাৰ এই কহানৈখনে পৃথক কৰি ৰাখিছে। এইটো আছিলে আমাৰ মাছখোৱাৰ এটা চাৰিসীমা। এতিয়া আহোঁ মেইন কথালৈ, মাছখোৱা নামটোৰ কেনেকৈ উৎপত্তি হ'ল। মাছখোৱা নামটোৰ উৎপত্তিৰ লগত ঠাইখনৰ এটা বিশেষত্ব জড়িত হৈ আছে। পূৰ্বতে অবিভক্ত লখিমপুৰ জিলাৰ ভিতৰতে মাছ কাছৰ বাবে বিখ্যাত আছিল মাছখোৱা অঞ্চল। তেতিয়া ধেমাজি আৰু লখিমপুৰ একে ডিষ্ট্ৰিক্ট আছিল। 1989তে আমাৰ ধেমাজি জিলাখন স্বতন্ত্ৰ জিলা হিচাপে স্বীকৃতি পাইছিল। গতিকে পূৰ্বতে লখিমপুৰ ধেমাজি একেই আছিল। তো তেতিয়া আমাৰ ইয়াত মাছখোৱা অঞ্চলত মাছ কাছৰ বাবে বিখ্যাত আছিল। ঢেৰ মাছ কাছ পোৱা গৈছিল আৰু তাৰ কাৰণে আমাৰ নামটো মাছখোৱা হিচাপে পৰিগণিত হৈছিল। আৰু ইয়াৰ চিনস্বৰূপে আমি যদি চাওঁ যে চাৰিকৈয়া আৰু লাইফলীয়া নদীৰ কাষত বাস কৰা নদীয়ান হিচাপে তাৰ পৰিচয়। আৰু আমাৰ যে অগণন মাছ কাছ ওলাইছিল, ঢেৰ মাছ কাছৰ পোৱা গৈছিল, তাৰ চিনস্বৰূপে আমাৰ ইয়াত থকা বিল, পুখুৰী, ডুবি এইবিলাকে প্ৰমাণ কৰে যে আমাৰ ইয়াত ইমানেই মাছখোৱা অঞ্চলত ইমানেই জান জুৰি ডুবি আছে, খাল আছে যে বেলেগ অঞ্চলত ইমান নাই। আৰু এই বিলসমূহৰ নাম এনেধৰণৰ: খলিহামাৰি, শ'লমাৰি, কাৱৈমাৰি, ভেঁকী, শিঙীয়া বিল, চিতলমৰা ডুবি, ধেৰাপৰা বিল, শিঙৰামাৰি বিল, চৰিয়া বিল, কেৰকেৰি, বুঢ়ী বিল, কানু বিল, শ'লমাৰি, কুঁহিমাৰি, মৰা নদী ডুবি, মহৰী বিল, দীঘলী বিল, নলতলী বিল, তিনঠেলীয়া বিল, চমুৱা বিল, দেও বিল, লাওখোলা বিল, নেপালী বিল, ভেদাই বিল, বালি বিল, শিলৈমাৰি বিল, চেনেহী বিল আদি বিভিন্ন ধৰণৰ বিল মাছখোৱাত উপলব্ধ আছিল। অৱশ্যে 1988ত এটা প্ৰবল ডাঙৰ বানপানী আহিছিলে, যাৰ ফলত কিছুমান বিল ধ্বংস হৈ গৈছিলে, নাইকিয়া হৈ গৈছিলে। কিন্তু তথাপিও সেই বিলবিলাকৰ বা পুখুৰী জান নদীৰ পৰাই কিছুমান আমাৰ মাছখোৱাৰ ঠাইবিলাক নামাকৰণ কৰা হৈছিলে। মাছখোৱা নামটো উৎপত্তি আৰু এটা জনশ্ৰুতি পোৱা যায়। জনশ্ৰুতিটো এনেকুৱা ধৰণৰ যে বুঢ়াগোহাঁই বিলাতৰ তেতিয়া প্ৰধান স্থান আছিল হাবুং। আৰু তেতিয়া স্বৰ্গদেউ প্ৰতাপসিংহৰ ৰাজত্ব কালত প্ৰশাসনিক কাম কাজ চলাবৰ বাবে কিছুমান বিলাত সৃষ্টি কৰিছিল। আৰু এই বিলাতবিলাকৰ ভিতৰত বুঢ়াগোহাঁই বিলাতে আছিল মাজত। বৰ্তমান আমাৰ জহি খহি যোৱা আমাৰ ৰাজগড়তে তেতিয়া প্ৰশাসনিক কেন্দ্ৰ স্থাপন কৰিছিল। আৰু প্ৰশাসনিক কেন্দ্ৰ স্থাপন কৰি প্ৰশাসন চলোৱা সেই মানুহজনক কোৱা হৈছিলে মাছখোৱা গোহাঁই। মাছখোৱা নহয় দেই, মাছখোৱা গোহাঁই। আৰু সেই বিলাতটো মাজত হোৱাৰ বাবে তেতিয়া তাক মাছচোৱা গোহাঁই বুলি কোৱা হৈছিল। গতিকে এই মাছচোৱা আৰু মাছখোৱা এই দুটা নামৰ পৰা মাছখোৱা নামটো উৎপত্তি হৈছে বুলিও আমি নুই কৰিব নোৱাৰোঁ। এইটোৱে আছিলে আমাৰ এটা সৰু ভিডিঅ'। আৰু আমাৰ নেক্সট ভিডিঅ' আহি আছে মাছখোৱাৰ ঐতিহ্যৰ স্থানসমূহৰ ওপৰত। গতিকে আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'টো আপলোড কৰিলে আপুনি প্ৰথমতে পায়। আৰু আজি আপোনালোকৰ বাবে সাঁথৰটো হ'ল: ৰজাৰ ফটা কথা তিয়াব পাৰি কিন্তু শুকুৱাব নোৱাৰি। কমেণ্ট কৰি এনচাৰটো জনাওক আৰু বিজয় লাভ কৰক আমাৰ ভিডিঅ'ৰ স্থান। আৰু যদি আপুনি মাছ খোৱাৰ হয় তেনেহ'লে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তেতিয়ালৈকে